3 টকা বাদ দিয়ক 500 টকাত আপুনি তেল পাব না নাই ইন ফিউচাৰ এটোৰ কাৰণে আমি চিন্তা কৰিব লাগিব কাৰণ আমি আনৰ পৰাহে নিৰ্ভৰ কৰি আমাৰতো তেল নাই मोनसे गोदान आपडेट नोंथांखौ गासिबो बरायनो थालायबाय दाथ' नोंथांमोना मिथिखागौ नङा होमबा पेट्रल डिजेल एबा गोबांथार मुवा बेसादनि दामफोरा बारिबाय नङा होमबा मानि थाखाय बारिदों एबा मा जाहोननि थाखाय बारिदों बेखौ जोंनि तामुलपुर डिस्ट्रिक्टनि बिश्वजित दैमारि एमएलए सारा माने फंनैसो बाथ्रा फोरमायदों आरोना मिडियानि गेजेरजों स' आं मोनसे क्लिप फिसा होगोन नोंथांमोना नायलांबा निसय बुजिगोन दाम बारिदों पेट्रलाथ' मथा-मथि थाइथाम बा थाइब्रै बेफोरबायदि दाम बारिदों ओमफ्राय भुटानावथ' 50 टाका करि बारिदों स' बिनि सायावबो फंनैसो बाथ्रा बुंदों आं मोनसे क्लिप फिसा होगोन नोंथांमोना नायलांबा निसय बुजिगोन स' नायलांदो बिदिब्ला जय बर' आर्मि টকা 3 টকা বাদ দিয়ক 500 টকাত আপুনি তেল পাব না নাই ইন ফিউচাৰ এটোৰ কাৰণে আমি চিন্তা কৰিব লাগিব কাৰণ আমি আনৰ পৰাহে নিৰ্ভৰ কৰি আমাৰতো তেল নাই এতিয়া আমাৰ বাক্সাৰ তেল বিচাৰি আছে অলপ পাব কৈ আছে যদি পায় তো আমাৰ নিজৰ অলপ হ'ব আপাৰ আসামত যিমান আছিলে তো শেষ হ'বলৈ গৈ আছে এতিয়া আমাৰ যিমান মানে পেট্ৰল ডিজেলটো প্ৰধানমন্ত্ৰী ডাঙৰে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰী অলৰেডি অনুৰোধ কৰিছে চৰকাৰীভাৱে 20% এতিয়া মানে তেল ব্যৱহাৰটো মানে তাতে সিদ্ধান্ত লৈছে যে এতিয়া 20% আগত যেনেকুৱা ব্যৱহাৰ কৰি আছিলে এতিয়া 20% কম কৰি ব্যৱহাৰ কৰিব আৰু ৰাজ্যকো অনুৰোধ কৰি আছে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আমি সবেই জানো যুদ্ধ চলি আছে আৰু যি জাগাবিলাকৰ পৰা আমাৰ তেল আমদানি কই না আনাটো আমি ইম্পোর্ট কৰো গতিকে ৰাস্তাত ডিস্টার্ব দেশৰ ডিস্টার্ব বিভিন্ন ডিস্টার্ব এই কাৰণে আমাৰ অভাৱটো হৈছে গতিকে আমি এতিয়া হিতৰ লগত মিলি পালে চলিব লাগিব এতিয়া চাওক বিভিন্ন বস্তুৰ দাম বঢ়োৱা হেতু হল যিসকলে যোগানকাৰী যিসকলে উৎপাদনকাৰী তেওঁলোকৰ ওপৰত নিৰ্ভৰ হয় তেওঁলোকে যদি বেছি খৰচ কৰি বস্তু আনিবলগীয়া হয়তো বস্তুৰ পৰাই দামটো উলিয়াব লাগিব যদি তেল এতিয়া ঘনিছে ভুটানৰ অলৰেডি 50 টকা বাৰিল তেল যেটো আমাৰ তামুলপুৰৰ মানুহখিনিয়ে ভুটানৰ তেল লৈ আছিলে এতিয়া আমাৰ ভুটানৰ তেলটো 50 টকা পাৰ লিটাৰ বঢ়াই দিলে গতিকে কালি পৰখি আমাৰ যদি এই অৱস্থা হয় তেতিয়া এইখিনিৰ দামটোতো বস্তুৰ ওপৰত ল'ব না যেটো বস্তু মানে টানুতে এই তেলটো লাগা হৈছিলে গতিকে ইয়াৰ দামটোতো গ্ৰাহকে দিবই লাগিব গতিকে যে এইটোৰ সব যোগানকাৰীৰ ওপৰত নিৰ্ভৰ ডিস্ট্ৰিবিউট কৰা মানুহৰ ওপৰত নিৰ্ভৰ আৰু সেইবিলাক আমদানি ৰপ্তানিৰ ক্ষেত্ৰত যিমান মানে কষ্টিং হ'ব এই কষ্টিংটো দিবই লাগিব যদি আমাক নালাগে বুলি কয় তো তেওঁলোকেও বন্ধ কৰিব আমাক যোগান ধৰাটো গতিকে পৰিস্থিতিয়ে কৰা সেইটো কোনোবা মানুহে কৰিম বুলি কৰা নহয় এখন নিজে নিজে সাৱধান হ'ব লাগে যিমান পাৰে এতিয়া কৈ আছে ৰন্ধন গেছটো ব্যৱহাৰ নকৰি ফালে আমি অন্য বিকল্প কৰিব পাৰে নেকি হিটো এতিয়াৰ পৰা চাই যাই থাকিব লাগে আৰু তেল বিলাগো গাড়ী যদি 2খন আছে 3খন আছে অদৰকাৰী যাতে গাড়ী বিলাক চলাই না থাকে অয়েলটো এটো ভালৰ কাৰণে সবকে পৰামৰ্শ দিছে আৰু হিটো হল আমাৰ মানে কি কয় আজিৰ দিনটোত বিশ্বত হোৱা ঘটনা এইটো ভাৰত নহয় ভাৰততো বহুত ভাল পজিশনত আছে ৰাছিয়াৰ লগত ভাল সম্পৰ্ক আমাৰ বহুতখিনি তেওঁলোকে সহায় কৰি আছে বাকি দেশবিলাকৰ অৱস্থাটো আমাতকৈও শোচনীয় হৈ আছে গতিকে আমাৰ তাত যেহেতু নাই যথেষ্ট আনৰ ওপৰত আমি নিৰ্ভৰ কৰো তো যৰ পৰা আমি নিৰ্ভৰ কৰো তেওঁলোকৰ পৰা মানে শান্তিৰে আমাক যেতিয়ালৈকে বস্তু বাহিনী দি থাকিব নোৱাৰে তেতিয়া আমাৰ নাটনি হ'ব